আচলতে ভাবিবই নোৱাৰি আজিৰ দিনতো যে এনেকৈ ইমান নিৰিবিলি পৰিৱেশ এটা মানে থাকিব পাৰে। এয়া আমাৰ মন্দিৰ ভাগ, য'ত আজি আমি আহিছোঁ। ইয়াৰ ওচৰে পাঁজৰে মানুহ নাই, সম্পূৰ্ণ নিৰিবিলি নিস্তব্ধ পৰিৱেশ, গাঁৱৰ মাজ। এয়া তৰা গছৰ কথাটো বাৰু আপোনালোকক পিছত জনাম। আগতে ঠাইখিনি চাই লওক, ইমান ধুনীয়া শান্ত পৰিৱেশ এটা। কি অসম ভিত্তিৰ আমাৰ এই দেৱৰ যিমান আমাৰ তাৰমানে চৌধুৰী বংশৰ দেৱ চৌধুৰী আছে, সেই অসম ভিত্তিত তাৰমানে দেৱ চৌধুৰীৰ এই মাটি 10 বিঘা আছে। আৰু JCB দি এই তাৰমানে তাৰা গছ যি আছিল, এই তাৰা গছেই তাৰমানে চাফা কৰোঁ বুলি আনিছিল, কিন্তু কৰবা নলাক চাফা। মা মনসা আছে তাৰমানে। গতিকে ভিডিঅ'টোত মোৰ মায়ে কোৱাৰ দৰে আপোনালোকে গমেই পালে, আমাৰ বংশটো প্ৰতিষ্ঠাতা আছিল ধৱলগুৰুৱে এই ঠাইখিনিতে আমাৰ মাটি লৈ থৈছিলে। এইটো হৈছে তৰা গছৰে ভৰা পুখুৰীটো, যিটোত মানে তৰা গছৰে বৰ্তমান ভৰি আছে। এই তৰা গছৰ পাতৰ পৰা এটা অস্থায়ী মন্দিৰ নিৰ্মাণ কৰি বৰ্তমানৰ মনসা পূজা ভাগ কৰা হয়। এই মন্দিৰটোৰ কাম চলি আছে, এইটো স্থায়ী মন্দিৰ হ'ব। ভাল লাগে এনেকৈ দেখিলে। এইটো তৰা গছৰে মন্দিৰটো বৰ্তমান তাৰা গছ প্ৰকাণ্ড তাৰা গছ বহুত পুৰণা। আৰু পুৰণি কালত এই পুখুৰীটোৰ পৰা হেনো মানুহৰ কিবা অনুষ্ঠান থাকিলে, বাচন বৰ্তন যদি বিচাৰে, তেতিয়া এই পুখুৰীটোৰ পৰা মানে পোৱা গৈছিল। কিন্তু এবাৰ নি কোনোবাই হেনো উভতাই দিয়া নাছিলে। তাৰপিছৰ পৰা এইটো বন্ধ হ'ল। এয়া আমি আটায়ে মংগলৰ কাৰণে এইটো পূজা কৰি আছোঁ। আপোনালোক সকলোৱে ভালে থাকক, আমিও ভালে থাকোঁ। ভাল লাগে আমাৰ বংশৰ গোটেই অসমৰ যিমান দেৱ চৌধুৰী পৰিয়ালৰ মানুহ আছে, বহুতে হয়তো নাজানে। আগতে ইমান, এতিয়া মোবাইলৰ দিন কাৰণে যোগাযোগ সুচল হ'ল, আগতে ইমান যোগাযোগৰ ব্যৱস্থাও নাছিলে। আমিও হয়তো এনেকৈ মানে ইমান সৌভাগ্য হ'ব বুলি ভবা নাছিলোঁ, যাব পাৰিম তাত। ভাল লাগিল, মা মনসাক সেৱা কৰিলোঁ। এতিয়া নিৰ্মালি দিয়া আৰম্ভ হৈছে। দিনটো লঘোণে থাকি নিৰ্মালি সেৱা কৰিলোঁ। সেৱা কৰি এতিয়া প্ৰসাদ খাওঁতে কমেও মানে 4টা বেছি হৈ গ'ল। বহুত মানুহ ন, সেইকাৰণে মানে আমাৰ ভাল লাগিছে। সেইবোৰ চেয়াৰ নাপালোঁ, গতিকে আমি এনেকৈ খালোঁ। উপায়তো নাই আৰু, এডজাষ্ট কৰিবই লাগিব। পায়সটো মেইন দেই, পায়স বহুত ভাল লাগে। খোৱা বোৱা হৈ আমি ঘৰত গৈ আছোঁ। এনেকৈ পথাৰ এখনৰ মাজত আছে মন্দিৰটো, সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ। ওচৰে পাঁজৰে বহুতখিনি খালী ঠাই আছে, ভাল লাগে। ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। যিখিনি জানো, যিখিনি জনশ্ৰুতি আমাৰ চলি আহিছে, মই সেইখিনি কথাই ক'বলৈ চেষ্টা কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হ'লে হৈছে, ক্ষমা কৰিব। ভিডিঅ'টো একচুৱেলি সাঁচিও ৰাখিলোঁ, নাজানো আৰু কেতিয়া যোৱা হ'ব। এইটো বছৰ গ'লোঁ, ভালকৈ সাঁচি ৰাখিলোঁ।